নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি ভিন্দৰ হৈতে নুমলিগড় পাহাৰলৈ বুলি ওলাইছো। নুমলিগড়ৰ পাহাৰত কিছুমান অতীতৰ কিছুমান কীৰ্তিচিহ্নবোৰ আছে বুলি কোৱা শুনিছো। গতিকে আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ লগত গৈ আছে মোৰ ভিনদেউ। আজি আমি দেৰগাঁৱৰ পৰা নুমলিগড়লৈ বুলি ৰাওনা কৰিছো। গতিকে ভিডিঅ'টো চাই থাকক আৰু লগতে এণ্টাৰটেইনমেণ্ট পাব, এনজয়মেণ্ট পাব। চাই থাকক ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাম আৰু শেষলৈকে চাব ভিডিঅ'টো। নুমলিগড়ত কি আছে সকলোবোৰ দেখা পাব, শেষলৈকে চাই থাকক ভিডিঅ'টো। আমি গৈ আছোঁ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। Within, here we go, but somehow I'm caught in the middle. Is this the end before we've even begun? Should I work against the flow, a drop in the ocean so endless, reaching for our moments miles above? I just need one, diving in to all this endless space, falling stars, but still I see you. Sweet escape, a lovely start, but letting go's the hardest part. Swimming in this deep, deep blue. ভিডিঅ' কোৱালিটিৰ বিষয়ে ক'ব। Redmi Note 9 Pro Maxত শ্বুট কৰা হৈছে। কেনেকুৱা হৈছে নাজানো আৰু ভিডিঅ' কোৱালিটি জনাব। Looking up, life moves in ways that keeps changing. Catch a glimpse of what was you and me. It's gone again, sinking in, back on the shore, one foot in front of the গাইজ পাবলৈ হৈছোঁ আৰু গৈ আছোঁ। এইটো হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাস্তাবোৰ কিছু ধুনীয়া, চাইডে চাইডে চাহ বাগানেৰে ভৰা। আৰু ভিডিঅ'টো শ্বৰ্টকৈ থ'বলৈ মন যোৱা নাই, কিছু ধুনীয়া ঠাইডোখৰ আৰু কিছু গৈও ভাল লাগিছে। আৰু ডাইৰেক্টলি মই কথা ক'ব পৰা নাই কিয়নো বহুত স্পীডত যোৱা হৈছে আৰু ভিন্দই আৰু পূৰা ভাল ৰাস্তা পাই পূৰা উৰুৱাই দিছে বাইক। তো মই সেইকাৰণে ভইচ অভাৰ কৰিবলগীয়া হৈছে। তাৰ বাবে মাফ খুজিছোঁ যদি কিবা ভুল হয় কথা কোৱাত। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। পাব হৈছোঁ আৰু 55 কিলোমিটাৰ ওচৰা ওচৰি হ'ব। এনেকৈ গৈ আছোঁ আৰু নুমলিগড় পাম গৈ অলপ আগত। তো ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। আপোনালোকে জেগাবোৰ দেখিবলৈ পাইছে, ভাল নে বেয়া তো কমেণ্টত কৰি দিব জেগাবোৰ কেনেকুৱা। যদি আহে মোক কণ্টেক্ট কৰিব, মই সকলোবোৰ ঘূৰাম। এয়া নুমলিগড় পাইছোঁহি আৰু নুমলিগড়েদি চাৰিআলি দি আমি লেফ্ট টাৰ্ণ কৰিম। টাৰ্ণ কৰি অলপ গৈ আমি পামগৈ আৰু কিছু ধুনীয়া ঠাই। আপোনালোকে আহিব পাৰিব, মই সকলোবোৰ লোকেশ্যনত দি দিম। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া মই ড্ৰাইভ কৰিছোঁ মই
তো মই ইমান স্পীডত নাযাওঁ, ভিনদেউৱে কিন্তু পূৰা দবাই দেই, 121, 122, 125ত যোৱা হৈছে। তো মই ইমান যোৱা নাই, মই 110 মানত গৈছোঁ। 110 বাৰু ইমান কম নহয়, তো হ'লেও মানে আৰু মোৰ কাৰণে অলপ কমেই হৈছে। গৈ আছোঁ আৰু চাই থাকক, আপোনালোকে দেখিবলৈ পাইছে চাইডে চাইডে চাহৰ বাগানেৰে ভৰপূৰ। আৰু নুমলীগড়ত কি কি দেখুৱাব পাৰোঁ চেষ্টা কৰিম, আৰু আপোনালোকে চবেই চাব। তাত কিছুমান পুৰণি কীৰ্তিচিহ্নসমূহ জড়িত আছে বুলি কোৱা শুনিছোঁ, আৰু চাই থাকক আৰু ভিডিঅ'টো পাবলৈ হৈছোঁ। ফাইনেলি আমি পাই গ'লোহি। এইটো হৈছে নুমলীগড় ৰাস্তা, এইটো গোলাঘাটেদি যোৱা ৰাস্তা, এইটো ডাইৰেক্টলি তাৰ কিনাৰতে অৱস্থিত। এনেকৈ আহি বৰ্তমান পালোহি। এতিয়া ওপৰলৈ উঠিব লাগিব আমি। এয়া লগত আহিছে মোৰ ভিডিঅ'। হাই গাইজ, আমাৰ নতুন ইউটিউব চেনেলবোৰ ছাবস্ক্ৰাইব দিবলৈ নাপাহৰিব। এটা ভাল দৃশ্য আপোনালোকে দেখি নিশ্চয় ভাল পাব। আহক আমি চাওঁ, দেখুৱাব চেষ্টা কৰিম। এতিয়া আমি বৰ্তমান গৈ আছোঁ ওপৰলৈ। দেখিবলৈ পাইছে, ভাগৰ লাগি গৈছে। গৈ আছোঁ, দেখাব চেষ্টা কৰিম সকলোবোৰ। আৰু কিছুমান পুৰণি অতীতৰ ইয়াত স্মৃতি ৰখা হৈছে বুলি কোৱা শুনিছোঁ, তাকে চাওঁ বুলি আহিলোঁ আজি এপাক ওলাই। কিমান দুখ আছে বাৰু, 100 পাৰ আছে নেকি? বহুত ওখত আছে, আপোনালোকে দেখিবলৈ পাইছে। চাই থাকক সকলোবোৰ। কিছুমান লাগি গৈছে। Oh my God. দেখিবলৈ পাইছে গোটেই এৰিয়াটো শিলেৰে ভৰপূৰ। কি যে আচৰিত কিছুমান মূৰ্তি শিলত বনাই থোৱা হৈছে। এইবোৰ আগৰ দিনত কাটি বনোৱা হৈছে বুলি কৈছে। এয়াই হৈছে নুমলীগড়ত থকা কিছুমান অতীজৰ কীৰ্তিচিহ্নসমূহ, আৰু গোটেই এৰিয়াটো মানে পাথৰে ভৰপূৰ। দেখিবলৈ পাইছে আপোনালোকে। আৰু এইটো কিমান যুগৰ কথা মই সঠিককৈ ক'ব নোৱাৰিম, আৰু ক'বও নোৱাৰোঁ। ইয়াৰ বিষয়ে মই একো নাজানো, গতিকে মোক মাফ কৰি দিব। ইয়াৰ বিষয়ে মই একো ক'ব নোৱাৰিম। তো হ'লেও ভিডিঅ'টোত দেখুৱাব চেষ্টা কৰিছোঁ কিছুমান মূৰ্তি কীৰ্তিচিহ্নসমূহ। আৰু এইবোৰ কোন ৰজাৰ দিনত আৰু কোনে বনাই থৈ গৈছে তাৰ বিষয়ে মই ক'ব নোৱাৰিম। হ'লেও চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটোৱে মোৰ অনুৰোধ। সকলোৱে দেখিবলৈ পাইছে জেগাডোখৰ ভালেই, তথাপিও মানে ভাল যদিও ইয়াত ইমান মানুহ অহা যোৱা নাই মানে কিয় ইয়াত ইমান অকণমান জেগাডোখৰ ভয়ানক মানে জেগাডোখৰ ভয়ানকেই বাৰু, হাতী ওলাই বুলি কোৱা শুনিছোঁ। আৰু যদিহে অসম চৰকাৰে যদি নতুনকৈ অলপ ডেভেলপ কৰে তেনেহ'লে দূৰ দূৰণিৰ পৰা কিছুমান মানুহ আহি ইয়াৰ বিষয়ে জানিব আহে বুলি ভাবোঁ, আৰু এক্সপিৰিয়েঞ্চ ল'ব আহে বুলি ভাবোঁ। যদিহে এখন পাৰ্ক বনাই ধুনীয়াকৈ, অসম চৰকাৰলৈ এটাই অনুৰোধ, যদিহে ইয়াত ধুনীয়াকৈ পাৰ্ক এখন বনোৱা হয়। অলৰেডি পাৰ্ক বনি আছে, মেৰামতি কৰিব লাগিব, ডেভেলপ কৰিব লাগিব। তাৰ বিষয়ে চৰকাৰে জানে, আৰু সকলোৱে ইয়াত এক্সপিৰিয়েঞ্চ ল'ব আহে আৰু ইয়াৰ বিষয়ে জানিবলৈ আহে যে কিহৰ বাবে অতীতৰ পৰা মূৰ্তিবোৰ ইয়াত আছে। মোৰ ইউটিউব চেনেলৰ যোগেদি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে এই জেগাডোখৰ নতুনকৈ পৰিৱৰ্তন কৰে আৰু এখনি পাৰ্ক বনোৱা হয়। এইটোৱে মোৰ চৰকাৰলৈ বিনম্ৰ অনুৰোধ। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। সকলোৱে জনাব ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত, আৰু যদিও বেয়া পালে কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ' মোৰ বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই, কথা কোৱাৰ এক্সপিৰিয়েঞ্চ নাই, তো কিছুমান ভুল হ'ব পাৰে, তাৰ বাবে মাফ খুজিছোঁ সকলোলৈ। আৰু দেখিছে আৰু অহা যোৱা ইমানে মানুহ আহে যায়, আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব, কিছু দীঘলীয়া হৈছে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ সকলোলৈ।
আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি সকলোলৈ আশা ৰাখিলোঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।